নমস্কাৰ প্ৰিয় বন্ধুসকল, আজি মই ৰেখাছ আছামিজ ৰেচিপি এণ্ড ব্লগলৈ লৈ আনিলোঁ শুকান জলকীয়া। শুকান জলকীয়া মিঠা আচাৰ বনাম বুলি আপোনালোকলৈ ভিডিঅ'টো তুলি ধৰিছোঁ। এয়া শুকান জলকীয়াখিনি প্ৰথমতে ধুই লৈছোঁ। এইখিনি দোকানৰ পৰা অনা শুকান জলকীয়া, সেই গতিকে ধূলি বালি বহুতো থাকে। এটা এটা কৰি মই ভালকৈ ধুই লৈছোঁ। আপোনালোকে এনেকৈ যদি বনাম বুলি ভাবে, ভালকৈ টিউবৱেলত নহ'লে টেপত এটা এটাকৈ ভালকৈ ধুই খৰাহী এটাত উঠাই ল'ব। তেতিয়া তাত থকা পানীখিনিও তললৈ নামি যাব। যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে তেখেতলোকক নমস্কাৰ জনাইছোঁ। এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেলটো টিপি অল কৰি ৰাখিব। তেতিয়া মোৰ ভিডিঅ' ন'টিফিকেশ্যন চবতছে আগতে পাব। এইখিনি শুকান জলকীয়া ধুই পেলাই চফা কৰি মই কেঁচি এখনেৰে ঠাৰি কাটি পেলাই এনেকৈ সৰু সৰুকৈ টুকুৰা কৰি কাটি লৈছোঁ। আপোনালোকে ভিডিঅ'টো চালে দেখিব মই কেনেকৈ কাটি লৈছোঁ। কেতিয়াবা এই শুকান জলকীয়াৰ মাজত বেয়া শুকান জলকীয়াও ওলায়। এয়া মোৰ এটা ওলালে আৰু এইটো নিদিব, ক'লা হৈ থাকে যে, সেই গতিকে নিদিব, গোটেই আচাৰখিনিয়ে বেয়া কৰি পেলাব। সেইটো ৰাখি দিলোঁ। এনেকৈ যদি ওলায় আপোনালোকে আঁতৰাই পেলাব। গোটেইখিনি যেতিয়া কাটি মোৰ হৈ গ'ল, তেতিয়া কি কৰিলোঁ, এখন বগা কাপোৰ ল'লোঁ। মই এখন ধুতিয়ে লৈছোঁ, এডোখৰ কাটি পেলাই। এখন বহু দিনৰ পুৰণা ধুতি হয়, ধুই থোৱা হৈ আছিলে, সেইখনেই লৈ লৈছোঁ। এনেকৈ যিখিনি পানী থাকে সেই পানীখিনি এনেকৈ, যিখিনি পানী থাকি গ'ল সেইখিনি পানী এনেকৈ মোহাৰি ল'ব। যদি আপোনালোকে ৰ'দত দিম বুলি ভাবে, ৰ'দতো দিব পাৰিব। ৰ'দতো এনেকৈ মেলি পেলাই ডলা এখনত দি দিব অকণমান সময়ৰ কাৰণে। খুব বেছি সময় ৰ'দত দিব নালাগে, 10 মিনিটমান ৰ'দত দিলেই হ'ব। ধুতিখনেৰে মোহাৰি পেলাই এনেকৈ মেলি দিলোঁ। হেতা এখন দি পেলাই মেলি ৰাখি থৈছোঁ। যেতিয়ালৈকে আচাৰখিনি বনাওঁ তেতিয়ালৈকে এনেকৈ অকণমান সময় মেলি দিছোঁ। আৰু ইয়াত কি মছলা দিওঁ সেইখিনি উলিয়াই লৈছোঁ। জালুক কেইটামান, ইলাচি কেইটামান, 3টামান হ'ব ইলাচি, আৰু লং কেইটামান, পাঁচফোৰণ, জিৰা, মিঠি, এইকেইটা লৈ লৈছোঁ। গোটেইখিনি এচামুচ আৰু আধা চামুচ এনেকৈ লৈছোঁ আৰু পিচি ল'লোঁ, পিচি ৰাখি থ'লোঁ। গেছত কেৰাহীখন পাতি দিলোঁ, গেছটো জ্বলাই। এয়া মিঠাতেল দি দিছোঁ। যেতিয়া কেৰাহীখন গৰম হৈছে, খুব বেছি গৰম নাই হোৱা তেলখিনি, তেতিয়াই দি দিছোঁ আধা চামুচ চফ। চফখিনি যেতিয়া ধুনীয়া এটা গোন্ধ আহিব আৰু তেলখিনি পকি যাব, তেতিয়া ইয়াতে দি দিম যিখিনি জলকীয়া কুটি ৰাখিছিলোঁ, শুকান জলকীয়া, সেইখিনি দি দিলোঁ। আৰু গেছটো একেবাৰে কমকৈ ৰাখিছোঁ। গোটেইখিনি শুকান জলকীয়া দি হেতাখনেৰে লৰাই লৈছোঁ। মাতটো শুনি চাগে আপোনালোকে গমেই পাইছে, মাতটো ভাঙি আছে অকণমান। আৰু এইখিনি অকণমান সময় লৰোৱাৰ পিছত যিখিনি মছলা পিচি ৰাখিছিলোঁ সেইখিনি ঢালি দিলোঁ। ঢালি আকৌ হেতাখনেৰে লৰাই লৈছোঁ। অকণমান সময় লৰোৱাৰ পিছত ইয়াতে দি দিছোঁ নিমখ অকণমান। নিমখখিনি দি পেলাই আকৌ হেতাখনেৰে লৰাই দিছোঁ। একেবাৰে কম জুইতে বনাই আছোঁ এইখিনি। মাজতে এবাৰ মিডিয়াম কৰি দিছোঁ, আকৌ একেবাৰে কমকৈ দিছোঁ। এনেকৈয়ে লৰাই লৰাই অকণমান সময় বনাই আছোঁ আচাৰখিনি। মই ক'বলৈ পাহৰিছোঁৱেই, ইয়াতে শুকান জলকীয়া লৈছোঁ মই আধা কেজি আৰু গুড় লৈছোঁ এপোৱা। আৰু গুড়খিনি ঢালি দিছোঁ। গুড়খিনি মিহি মিহিকৈ কাটি ল'লেও হৈছিলে, কিন্তু মোৰ গুড়খিনি এনেকৈ কটা হৈ আছিলে কাৰণে মই ইয়াতে দি দিলোঁ। নিজে গলি যাব অকণমান সময় থকাৰ পিছত, কাৰণে অকণমান টাইম লাগিব, কিন্তু গলিটো যাবই, গুড় হয়। এনেকৈ গুড়খিনি দি লৰাই দিছোঁ।
যেতিয়ালৈকে গুড়খিনি গলি নাযায় এনেকৈ হেতাখনেৰে লৰাই থাকিব লাগিব আৰু গেছটো এবাৰ বঢ়াই এবাৰ কমাই এনেকৈ ৰাখি যেতিয়া গুড়খিনি গলি যাব তেতিয়া গেছটো অফ কৰি ইয়াতে অকণমান কেঁচা মিঠাতেল দি দিছোঁ। কেঁচা মিঠাতেলখিনি দি পেলাই গোটেইখিনি আকৌ এবাৰ লৰাই দিছোঁ। শুকান জলকীয়াখিনি কিন্তু আপোনালোকে পিচি পেলাই দিওঁ বুলি ক'লেও এনেকৈ আচাৰ বনাব পাৰে, কিন্তু এই সোৱাদটো ইমানেই ভাল, আপোনালোকে নিশ্চয় বনাই খাব আৰু খাবলৈ খুবেই ভাল পাব। ভাতৰ লগত খাওক, ৰুটিৰ লগত খাওক, কিন্তু নেৰিবই এবাৰ বনালে আৰু বহু দিন থৈ খাব পাৰিব। শেষত এটা বৈয়ামত সজাই দিলোঁ, চাওকচোন কিমান ধুনীয়া হৈছে। লোভ লাগিছেনে? আপোনালোকে নিশ্চয় বনাই খাব। আৰু ইমান দেৰি ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ জনালোঁ।